আমি যদি আমাৰ চাৰিওফালে চাওঁ তেতিয়াহ'লে বহুত গছ দেখা পাওঁ হয়নে? সৰু কিছুমান ডাঙৰ। এই আমাৰ চাৰিওফালে থকা সৰু ডাঙৰ সকলো গছ-গছনিয়ে মিলি উদ্ভিদ। আৰু উদ্ভিদসমূহক 4টা ভাগত ভাগ কৰিব পাৰি। বৃক্ষজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ আৰু লতাজাতীয় উদ্ভিদ আৰু তৃণজাতীয় উদ্ভিদ। যিবিলাক উদ্ভিদৰ গা-গছ ডাঙৰ, বহুত ডাঙৰ, শকত, টান আৰু ডাল পাতেৰে ভৰা, সেই উদ্ভিদবোৰক বৃক্ষজাতীয় উদ্ভিদ বোলে। যেনে আম গছ, জাম গছ, কঁঠাল গছ, আহঁত গছ, শাল গছ, চেগুন গছ, হয়নে? আৰু ইংলিছত আমি কি ক'ব পাৰিম? Very big plants are called trees. Example, mango tree, coconut tree, neem tree, হয়নে? আৰু যিবোৰ উদ্ভিদৰ গা-গছ চাপৰ আৰু জোপোহা, সেইবোৰ উদ্ভিদক গুল্মজাতীয় উদ্ভিদ বোলে। যেনে চাহ গছ, গোলাপ ফুলৰ গছ, তগৰ, জেতুকা গছ। ইংলিছত ক'ব গ'লে medium size woody plants are called shrubs. For example, rose, sunflower, oleander. যিবোৰ উদ্ভিদৰ গা-গছ কোমল আৰু লেহুকা বগাই যায়, সেই উদ্ভিদবোৰক লতাজাতীয় উদ্ভিদ বোলে। এই উদ্ভিদবিলাকে থিয় হৈ থাকিব নোৱাৰে। কেতিয়াবা আমি চাং পাতি দিওঁ, হয়নে? জিকা গছ, ভোল, লাও, কোমোৰা, তিয়ঁহ। ইংলিছত ক'ব গ'লে এইবিলাকক ক্লাইম্বাৰ্ছ বুলি কওঁ। Weak plants are called climbers. They need support to grow. Example, bean, pumpkin, pea, etc. আনহাতে যিবোৰ উদ্ভিদ একেবাৰে সৰু আৰু গা-গছ কোমল বা ফোপোলা, তেনেবোৰ উদ্ভিদেই তৃণজাতীয় উদ্ভিদ। যেনে দুবৰি বন, ঘাঁহ, ধান, বাঁহগছ ইত্যাদি। ইংলিছত ক'ব গ'লে small plants with soft stems are called herbs. Example, grass, sunflower, gram. বুজি পালানে? ধন্যবাদ।